হাই হেল্ল' বন্ধুসকল, কি খবৰ? ফাইনেন্স ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আহিছিলোঁ ডাঙৰ পুখুৰী মাছ মাৰিবলৈ। তো তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই। এয়া চাওক কিমান ডাঙৰ পুখুৰী আৰু ৰ'দ কিমান দিছে চাওক। মই ইয়াতে বহি ভিডিঅ' কৰি আছোঁ আৰু লগতে মোৰ লগৰবিলাকে ইয়াত দেখিছে নহয় জাল টানি আছে। তো কিমান মাছ ওলায় আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চাওক, ঠাণ্ডাত কঁপি আছে ল'ৰাকেইটা। এয়া দেখিছে নহয়, কঁপি আছে কিন্তু ৰ'দো দি আছে। ভাল লাগিছে সেইকাৰণে মাছ মাৰি। এয়া চাওক কি মাছ আছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। দেখিছে নহয় কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এনেকৈ আমি আমাৰ পুখুৰী মাছ মাৰি শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি যাব। এতিয়া টাটা বাই বাই। নেক্সট এটা ব্লগ লৈ সোনকালে আহিম। বাই বাই।